হাই ফ্ৰেণ্ডছ, আজি আপোনালোকে এটা বস্তু আজি দেখাওঁ আপোনালোকে চালে আচৰিত হ'ব। আৰু এইখন বহুতে নাজানে, চহৰ অঞ্চলৰ লোকসকলে নাজানে, বেছিভাগ টাউন চহৰ অঞ্চলৰ ফালে। এখন বস্তু আপোনাক দেখাম খেতি বাতিৰ বিষয়ে। আমি যিটো খাই আছোঁ, সদায় খাই থকা বস্তু এটা দেখাম, য'ত আপোনালোকে আচৰিত হৈ যাব আৰু আপোনালোকে ভাবিব যে আমি কি খাই আছোঁ। আপোনালোকে ভাবিবলৈ বাধ্য হৈ যাব যে কি খাই আছোঁ আমি। গতিকে আজি এনেকুৱা এটা বস্তু চালোঁ, আৰু মই আগৰ পৰা জানো, মই খেতি বাতি ভিজিট কৰাক মই আগৰ পৰা জানো, কিন্তু আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আপোনালোকে আমি আচলতে কি খাই আছোঁ, আৰু আমাৰ যে আমাৰ বিভিন্ন বেমাৰ আজাৰৰ কাৰণবোৰ কি, যিবোৰ বৰ্তমান ছালৰ বেমাৰ হৈ আছে সেইবোৰৰ কাৰণবোৰ কি। একচুৱেলি ডক্টৰসকলে নকয় যে কাৰণটো কি, কিন্তু এটা ছালৰ কাৰণবোৰৰ ভিতৰত এটা কাৰণ এইটো হয়, যিটো আজি দেখুৱাবলৈ আপোনাক বিচাৰিছোঁ। গতিকে বলক মই আপোনাক সেই বস্তুটো দেখাওঁ, যিটো বস্তুৰ বিষয়ে এতিয়া মই ক'ব বিচাৰিছিলোঁ। গতিকে আপোনাক এইটো জাষ্ট মোৰ ছাইডত চাই আছে, এই বস্তুটোৱে আপোনাক দেখাবলৈ। এইটো কি বস্তু আপোনাক এতিয়া দেখাম, বলক চাওক। এইটো ভিডিঅ' চাওক, মানে এই বস্তুবোৰ আপোনাক দেখাব বিচাৰি আছিলোঁ। মই আপোনালোকে এই টেমাটোৰ বিষয়ে কৈ আছিলোঁ, যিটো টেমাটো আপোনালোকে চাই আছে ইয়াত থৈ দিছে ৰ'দত। এইবোৰ একচুৱেলি এনেকুৱা কেঁচা, একদম কোমলীয়া হয়। এইবোৰ কি কৰিছে সিহঁতে, এটা ইডিফিন নামৰ মেডিচিন আছে, সেই মেডিচিনখন দি ৰ'দত দি থৈ দিছে। চ' এইটো উইথিন 3 days, 2 আৰু 3 দিনৰ ভিতৰত পকি যাব, একদম ৰঙা হৈ যাব। যে এনেধৰণৰ ৰঙা হৈ যাব টেমাটোখিনি, পূৰা ৰঙা হৈ যাব, যিটো আমি বজাৰত কিনি খাই আছোঁ। আমাৰ তাত লাগে যিটো গছৰ পকা বুলি লাগে আমাৰ। চ' আমি যিটো খাই আছোঁ সেইটো একচুৱেলি এটা মেডিচিন আছে, মেডিচিন দিয়া হয়, এইটো স্কিনত মেডিচিনটো দিয়া হয়। আৰু মেডিচিন দিয়াৰ পিছত কি হয়, এইটো পকি যোৱাৰ পিছত আমি বজাৰত আমাৰ তাত লাগে, এইটো আমি হেৰি কৰিহে খাই আছোঁ। আমাৰ একচুৱেলি যিটো গছৰ পকা বুলি লাগে, কিন্তু আমাৰ বহুতে নাজানে, আমাৰ চহৰ অঞ্চলত থকা বহুতে নাজানে, লগতে আমাৰ লোকেল এৰিয়া মানুহবোৰো নাজানে। গতিকে মই ইমানখিনি ইমান কৈ পেলাই আজি বাদ দিলোঁ। আপোনালোকে নিজে বিবেচনা কৰিব যে কিমান ভাল বস্তু আমি খাই আছোঁ আৰু কেনেধৰণৰ বস্তু খাই আছোঁ। গতিকে